নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আমি এই কাতি বিহুটো এদিন হ'লেও উদযাপন কৰোঁ। কঙাল হ'লেও আমি আমাৰ এই বাপতি সাহোন বিহুটি আমাৰ কৃষকসকলৰ এই কঙালবোৰ নাইকিয়া কৰি ভঁৰালবোৰ যাতে সংগতি ধানেৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ। আমি ইয়াতে আজি সেয়া কৰিব লাগিব ন, নুমু দিব লাগিব। তুমি দিবা না নাই? এনেকে তুমি এনেকে দিবা না নাই? না ইয়াতে আহাচোন ইয়াতে এনেকে দিয়া এনেকে দিয়া এনেকে দিয়া এনেকে দিয়া এনেকে দিয়া এনেকে মই দিছোচোন। লেতেৰা লাগে মাটি লাগিলে। আমি কলপাতটো পিবা আমি পানীখন বেয়া দিবৰ কাৰণে তামোল পাৰব বা কম্পিটিশ্যন দুইজন তামোল পাৰাত আৰু বাবু উঠিছে তামোল পাৰব উঠিছ। লাহে লাহে পৰবি কিন্তু ভালকে দে ভালকে দে নামা পলাক নামা কেইটা বস্তু বলাক বা দিখাই দি ইটা কেইটা দিখাই দি কেইটা তামোল আজি নতুন তামোল পাইছো। একজন হলে হব এবার পান পারব দে দে পান দে দে হব একজন হলে হব বেশি নালাগে ভালকে দেখা এখন সন্ধিয়াৰ পথাৰখন চাবলৈ খুবেই ভাল লগা হয়। সেয়ে প্ৰিন্সি আৰু মই পদূলি মুখলৈ ওলাই আহিলোঁ। আমার ইয়াত চলছে আর শুনো হেপি কাতি বিহু না না পূর্ব হাতে না না ও পথাৰত কি জ্বলছে চাচোন জানো। ও পথাৰত কি জ্বলছে বাবা পথাৰত লাইট জ্বলছে। ফাৰ্মখনতে এগছি চাকি দি দিলোঁ। ঔটেঙা নাছিলে বাবে মাটি চাকিকে দি দিলোঁ। এগছি পুখুৰীটো দি দিলোঁ। এয়া মাই ঠগি দি আছে। আমাৰ এইপিনে ঠগিবলৈ কৈ দিয়ক নামনিতে ঠগিবলৈ ক'লোঁ ঠগি দি আছে।